মই সুদেখিনাই আপোনালোকক মোৰ ইউটিউব চেনেল সুদেখিনা বৰা ব্লগছ এণ্ড ৰেচিপিলৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব স্কিপ নকৰাকৈ যদি চাই ভাল পায় প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো ফাৰ্ষ্ট ভিউৱাৰ্ছ তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তাতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ আহিব লগা ভিডিঅ' নটিফিকেশ্যনখিনি আপোনালোকে সোনকালে পাই যায়। ঠিক আছে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি 17 দিন আমি বিহু গাইছিলোঁ সকলোৱে মিলি ৰাতি আৰু আজি সেই বিহু হোৱা খানা খাম সকলোৱে মিলি আমাৰ ঘৰতে খোৱা হ'ব। আপোনালোকক দেখুৱাম বাৰু আলু কাটিছে ৰঙালাও কাটিছে আৰু এইফালে ভাত বনাইছে ৰ'ব দেখাম দেউৰীক দেখাম ৰ'ব দেই আমাৰ হাই বুলি কয় দিয়ক আপুনি হাই বুলি কওক এই আমাৰ মেইন দেউৰী চাউল দিছোঁ দেই আৰু এইফালে ব্ৰইলাৰ হাঁহ কাটি আছে দেখুৱাম ৰ'ব আপোনালোকক ৰ'ব দেখুৱাম এইফালে হাঁহ পুৰি আছে দুটা হাঁহ আছে আৰু আপোনালোকক দেখুৱাই যাম মই ভিডিঅ'ৰ জৰিয়তে কি কি কৰা হয় খানা খোৱা দেখুৱাম সকলোখিনি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। ফ্ৰেণ্ডছ আমাৰ শাক চাক ভাজি আজৰি হৈছেগৈ আৰু মাংসও কাটিলে ৰঙালাও আৰু এয়া মাংস আমাৰ মাংস এয়া সকলোৱে চাহ খাইছে শাক কুটি হ'লগৈ আৰু খাব হ'ব এয়া মাংস ভাত আৰু আপোনালোকক দেখুৱাই যাম খাব সময়তো দেখুৱা ঠিক আছে আমি খাব সময়ত দেখাই যাম। এয়া আমাৰ খুৰীহঁতে খাইছে ছেকেণ্ড কোটাত ফাৰ্ষ্ট কোটাত আমি খাই গ'লোঁ আৰু ল'ৰা ছোৱালীখিনিয়ে এয়া ছেকেণ্ড কোটাত বোৱাৰীসকলে খাই আছে। আকৌ শিৱসাগৰকে খাব লাগিব এয়া বাচন ধুইছে আৰু খাই বৈ আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ আৰু আপোনালোকে যদি চাই ভাল পায় প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি ফাৰ্ষ্ট ভিউৱাৰ্ছ তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই।